নমস্কাৰ বন্ধুসকল, মই এটা কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। আমি পঢ়িছিলোঁ আৰু শুনিছিলোঁ যে ৰাজনীতি এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তিৰে লোৱা হয়, আৰু ধৰ্ম এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তিৰে লোৱা হয়। এই দুইটাতে মানুহৰ সমাজ এখন পৰিৱৰ্তন কৰাৰ সুবিধা থাকে আৰু ক্ষমতা থাকে। এতিয়া আমাৰ যিবিলাক বহুজাতিক নিগম মানে আপোনালোকে হয়তো জানেই, যিবিলাক ট্ৰিলিয়নাৰ্ছ কোম্পানীবিলাক 1 ট্ৰিলিয়ন মানে 1 লাখ কোটি। আমাৰ ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল, তেওঁলোক এটা ট্ৰিলিয়নাৰ্ছ। তেনেকুৱা ধৰণৰ কোম্পানীবিলাক, তেনেকুৱা আমাৰ ভাৰতবৰ্ষতনো কেইটা আছে? টাটা, বিৰলা, গোৱাংকা, আদানী, আম্বানীকে আদি কৰি কেইটামান আঙুলি মূৰত লিখিব পাৰে। অসমততো নাই, থলুৱা অসমীয়া নায়েই। কিন্তু আমেৰিকা বা চাইনাত এনেকুৱা ধৰণৰ ট্ৰিলিয়নাৰ্ছ বহুত আছে। সেইকাৰণে ট্ৰিলিয়নাৰ্ছ, এইবিলাক বহুজাতিক নিগম, এইবিলাকে নিজৰ সুবিধাৰ কাৰণে ৰাজনীতিক ধৰ্মনীতি সকলোতে ব্যৱহাৰ কৰে। আৰু সেইকাৰণে এনেকুৱা কিছুমান আইন বনালে, যিবিলাক আইনৰ কিছুমান সুৰুঙা থাকে। সেই সুৰুঙাৰে তেওঁলোকে নিজৰ এলেকাত দখল তেওঁলোকে দি থাকিব পাৰে, নিজৰ ক্ষমতা ব্যৱহাৰ কৰি থাকিব পাৰে, আৰু তেওঁলোকে জনসাধাৰণক শোষণ কৰি থাকিব পাৰে, আৰু তেওঁলোকে নিজৰ সাম্ৰাজ্যখন, বিজনেছৰ সাম্ৰাজ্যখন বঢ়াই থাকিব পাৰে। ইষ্ট ইণ্ডিয়া কোম্পানী আহিলে, গোটেই ভাৰতবৰ্ষৰ লগতে অসমকো ল'লে। চিংফৌসকলৰ লগত আহি পেলাই আপোনাৰ সেই বাগানখিনি ল'লে। তাৰপিছত বাগানৰ তেওঁলোক মালিক হ'ল। অসমত ইলাৰ্নাইন পাৰ্মিটটো দিলে ডিষ্ট্ৰিক্ট ৱাইজ। তেওঁলোকে ভাবিলে যে অন্য কোম্পানী যাতে সোমাব নোৱাৰে তেওঁলোকৰ স্বাৰ্থত। যি কি নহওক, সেই বহুজাতিক যিবিলাক নিগম আহিল, তেওঁলোকৰ নামত এতিয়া গাৰ্ডেন এতিয়াও আছে বহুত, আৰু তেওঁলোক কিন্তু মালিক এতিয়াও বিদেশতে আছে। যি আমাৰ ONGC এতিয়া, এই ONGC এতিয়া বহুজাতিক নিগমৰ আণ্ডাৰত আছে। আমাৰ কয়লা বহুজাতিক নিগম, আমাৰ ইয়াৰ পৰা কাঠ গৈ আছে। ব্ৰিটিছে কানি খুৱাই খুৱাই আমাৰ মানুহবিলাকক তেতিয়া, তাৰ থলুৱা জনগোষ্ঠীবিলাকক, বিশেষ আপাৰ আছামৰ মৰাণ, মটক, চুতীয়া, টাই আহোম, এই মানুহখিনিক কানি খুৱাই এলেহুৱা কৰিছিল। আৰু এতিয়া কি কৰিছে? ড্ৰাগছ প্ৰচলন। এই ড্ৰাগছ প্ৰচলন কৰি আমাৰ নৱপ্ৰজন্মক পংগু কৰি দিছে। আপোনালোকে ভালকৈ লক্ষ্য কৰিব। সহজলভ্য ধনৰ পিছত আমাৰ এতিয়া দৌৰিবলৈ লৈছে। এটা লাক্সাৰী জীৱনৰ, আমাৰ যিটো আগতে কথা আছিল যে এজন অসমীয়া যুৱকে খেতিও কৰিব পাৰে, যুদ্ধও কৰিব পাৰে, সাঁতুৰিবও পাৰে, কিন্তু সেই শক্তি আজি নাই। কিয় নাই? কিয় নাই জানেনে? আমাৰ যিটো লাইফ ষ্টাইল, জীৱনশৈলী, সেইটো আমাৰ আজি চেঞ্জ হৈ গৈছে। বহুজাতিক নিগমবিলাকে যিবোৰ খাদ্য দিছে, সেই খাদ্যবিলাক খাই খাই এতিয়া ভাৰতবৰ্ষ ইণ্ডিয়াৰ আটাইতকৈ ৱৰ্ল্ডৰ এটা কেপিটেল বুলি ক'ব পাৰে ডায়েবেটিছত। আপোনালোকে আচৰিত হ'ব, প্ৰায় 18 তাতকৈও বেছি ট্ৰিলিয়নছ টকা আমাৰ ডায়েবেটিছৰ ঔষধত ভাৰতবৰ্ষই কিনি খাব লগা হৈছে। আমাৰ ইকনমিক গ্ৰ'থতকৈ বহুত বেছি। গতিকে এই টকাটো ক'লৈ গৈ আছে? এই বহুজাতিক নিগমবিলাকলৈ গৈ আছে। আমাৰ যিটো FCI যোগেদি আপোনালোকে সুলভ মূল্যত চাউল পাই আছে নহয়, বিনামূলীয়া চাউল, আমি কোনেও এইটো মাৰ্ক কৰা নাই। এইটো আজি মাৰ্ক কৰকচোন, আজি চাই। এই চাউলখিনিত কিমান পুষ্টিকৰ, তাত কাৰ্বহাইড্ৰেট আছে, কিন্তু মনত ৰাখিব, এই চাউলখিনি ক'ৰ পৰা আহিছে? আগতে ক'ৰ পৰা আহে? মেক্সিমাম পাঞ্জাৱৰ পৰা আহে, বা যিবিলাকে ৰাইচ গ্ৰ'য়িং এলেকা তাৰ পৰা আহিছে। এতিয়া পাঞ্জাৱক কেঞ্চাৰৰ কেপিটেলৰ নিচিনা হৈছে। তাত কেঞ্চাৰ আটাইতকৈ বেছি। তাত এখন ট্ৰেইন আছে, নাম কেঞ্চাৰ ট্ৰেইন। সেই কেঞ্চাৰ ট্ৰেইনখনত মানুহে টিকেট বিচাৰি যায়, কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিবলৈ অভাৰলোড হৈ থাকে। সেই তাত কেঞ্চাৰ হোৱাৰ মূল কাৰণটো এতিয়া উদ্ভাৱন হৈছে যে তাত কেমিকেল আৰু ফাৰ্টিলাইজাৰ বেছি ব্যৱহাৰ কৰাৰ কাৰণে হৈছে। আজি অসমত এবিঘা মাটিত কেমিকেল ব্যৱহাৰ কৰি সেই ধান চাউল উৎপাদন হৈছে, আৰু তাৰ চাউল আমি খাই আছোঁ। FCI যোগেদি যিটো চাউল আহিছে,
যিবিলাক ফাৰ্টিলাইজাৰ কেমিকেল দি তৈয়াৰ কৰা খাদ্য এইবিলাক আমি সুলভ মূল্য বুলি খাই আছোঁ আৰু কি হৈছে আমাৰ হেবিটটো লেট নাইট ডিনাৰ য'ত ডিনাৰ আমি 7:30 বজাতে আগত খাব লাগে শৰীৰৰ কিছুমান নিয়ম আছে কিন্তু আমি লেট নাইট হেভি ডিনাৰ ব্ৰইলাৰ আগতে দেখা নাছিলে ব্ৰইলাৰ হাই কেলৰি ডায়েট আৰু চকুৰ আগতে ঘনে ঘনে আমি খাই থাকোঁ ইনচুলিন ৰেজিষ্টেঞ্চ হৈ যায় এই দেখিলোঁ চকলেট খালোঁ এই খালোঁ মেগী খালোঁ এই খালোঁ চাওমিন চিঙৰা কচুৰি চব পাম অইল গতিকে আমাৰ ইয়াত কি হৈছে ডায়েবেটিছ বাঢ়িছে আমাৰ হাই প্ৰেছাৰ বাঢ়িছে থাইৰয়ড বাঢ়িছে ডেকা ডেকা ল'ৰাবিলাক এতিয়া ডায়েবেটিছ লৈ আহে হাৰ্ট এটেক লৈ আছে নাচি থাকোঁতে পৰি মৰিছে এই ডাক্তৰো ইভেন এই অলপতে এজন ডাক্তৰ মৰিছে যে যিজন হাৰ্টৰ কাৰ্ডিয়াক চাৰ্জন তেওঁ গোটেই নৰ্মেল ECG নৰ্মেল ব্লাড কিন্তু তেওঁ মৰিছে তেওঁ আছিল কি জনামতে তেওঁৰ ভিছাৰেল ফেট বেছি আছে তো এই সম্পৰ্কে যিটো নিউট্ৰিশ্যন শৰীৰৰ বিদ্যাৰ সম্পৰ্কে আমাৰ স্কুলত আগতে আমি যেতিয়া পঢ়িছিলোঁ ভিটামিন পঢ়াইছিল মিনাৰেলছ কি পঢ়াইছিল এতিয়া এইবিলাক পঢ়িবলৈ আপুনি নাপায় শৰীৰৰ ফিজিকেল এক্টিভিটি লেক অফ ফিজিকেল এক্টিভিটি আমাৰ টেনশ্যন বঢ়ায় আৰু আমাৰ লগে লগে বেমাৰ আজাৰ বঢ়ায় টোপনিবিলাক আমাৰ কমি যায় গতিকে ফিজিকেল এক্টিভিটিটো স্বাস্থ্য ৰক্ষাত কিমান দৰকাৰ কিমান পানী খাব লাগে 20 কেজি ওজনত 1 লিটাৰ পানী খাব লাগে প্ৰটিন ডেফিচিয়েঞ্চি ভাৰতবৰ্ষৰ 100জন মানুহৰ 90 জনৰে প্ৰটিন ডেফিচিয়েঞ্চি আৰু প্ৰটিন আমাক গোটেই শৰীৰৰ চেলবিলাক বনাবলৈ লাগে মিনিমাম 1 গ্ৰাম প্ৰতি বডি ওজনৰ এগেইনতে 1 গ্ৰাম আমি প্ৰটিন খাব লাগে প্ৰটিন ক'ত পায় কণীত পায় মাছত পায় আজি মাছবিলাক কি হৈছে কেমিকেল দি তাৰ পৰা আপুনি ফাৰ্টিলাইজাৰ দি মাছ খাইছে তাৰ পৰা আপোনাৰ শৰীৰত গৈছে এটা কেঞ্চাৰ আমাৰ এতিয়া অসমত বাঢ়ি গৈ আছে গেষ্ট্ৰিকৰ কেঞ্চাৰ বেছিকৈ বাঢ়িছে ধান চাউলত ফাৰ্টিলাইজাৰ কেমিকেলছ ফল মূল ফাৰ্টিলাইজাৰ শাক পাচলিত ফাৰ্টিলাইজাৰ চবতে ফাৰ্টিলাইজাৰ এইবিলাকৰ পৰা আমি সজাগ কেতিয়া হ'ব আমাৰ মানুহবোৰ বেমাৰী হৈছে ড্ৰাগছৰ প্ৰচলন যিটো এতিয়া আমাৰ এডুকেশ্যন ছিষ্টেম আছে তাত BA MA পাছ কৰি বেকাৰ হৈছে মানুহবিলাকে ভাবিছে তাৰে 2-4জনে চোকা ল'ৰা বুলি চাকৰি 2-এটা পাইছে কিন্তু বছৰি লাখ লাখ নিবনুৱা হৈছে এতিয়া সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে আমি কি কৰিছোঁ গতিকে এই বহুজাতিক যিবিলাক নিগম আছে এই বহুজাতিক নিগমবিলাকে কুস্তি সংঘৰ্ষ মাজে মাজে লগাই থাকিব এই বহুজাতিক নিগমবিলাকে তেওঁলোকৰ ব্যৱসায়ৰ স্বাৰ্থত নতুন নতুন প্ৰলোভন দি থাকিব আৰু এটা এলেকাত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ কাৰণে তাত যিসকল শক্তিশালী জনগোষ্ঠী থাকে থলুৱা জনগোষ্ঠী চাইনাত তেনেকুৱা বহুতো তিব্বতীসকলক সব দিয়ে গান বাজানা কৰিবলৈ এটা বাচ্চা জন্ম হোৱাৰ পৰা তেওঁলোকক পইচা দিয়ে স্কুল বিনামূলীয়া পঢ়া অহা যোৱা বিনামূলীয়া BA পাছ কৰাৰ পিছত হাই এডুকেশ্যন লোৱাৰ পিছত ভাত্তা দিয়া তেওঁলোকে খোৱাৰ কোনো অভাৱ নাই কিন্তু তেওঁলোকে কি কৰে গান ফূৰ্তি মদ পানী খাই একেবাৰে অপসংস্কৃতিত তেওঁলোক ডুব গৈ যায় আৰু চাইনাই তেওঁলোকক শাসন আৰু শোষণ কৰি আছে আমাৰ অসমৰ থলুৱা জনগোষ্ঠীবিলাকৰ তেনেকুৱা হৈছে একাংশক তালিকাভুক্ত জনজাতি কৰিলে একাংশ থলুৱা জনগোষ্ঠীক বাহিৰত ৰাখিলে এটা ক্লাছ লগালে OBC MOBC কৰিলে আকৌ থলুৱা জনগোষ্ঠীবিলাকে কৈছে যিখিনি তালিকাভুক্ত নহ'ল ভাৰতৰ সংবিধানত তেওঁলোকে কৈছে আমাক তালিকাভুক্ত কৰিলেহে আমি এতিয়া সংৰক্ষণ হ'ম আৰু তালিকাভুক্ত আমাৰ যিখিনি জনজাতি আছে তিৱাই হওক মিচিঙে হওক তেওঁলোকে আকৌ কৈ আছে যে আমাক বেছি পাৱাৰ দিয়ক 6 শিডিউল দিয়ক 6 শিডিউল দিয়াবিলাকে আকৌ কৈ আছে যে আমাক অধিক ক্ষমতা লাগে আমিও সুৰক্ষিত নহয় কাৰণ 6 শিডিউল কাৰ্বি আংলঙত অলপতে গম পালি গতিকে অসমলৈ যিটো প্ৰব্ৰজন হৈছে দেশী আৰু বিদেশী এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা তাৰ পৰা ৰক্ষা পাবলৈ অসম আন্দোলন এটা হ'ল অসম আন্দোলনত 71 চনটো ল'লে সেই 71 চনটো ৰূপায়ণ কিয় নকৰিল 71 চনটো ৰূপায়ণ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাও বাচি যায় বঙালীসকলেও বাচে বিহাৰীসকলেও বাচে আমি সকলোৱে আমাৰ তাই গোটেইখিনি কাৰণে মাটিখিনি কিয় সংৰক্ষণ নকৰে বৰদোৱা আৰু বৰপেটা সত্ৰত 3 প্ৰজন্মৰ কাৰণে মাটি সংৰক্ষণ কৰে অসমৰ ভূমিখিনি কিয় সংৰক্ষণ নকৰে শিডিউল কাষ্ট শিডিউল ট্ৰাইব
এই মানুহখিনিক চাকৰি বাকৰি সংৰক্ষণ আছে, মাটি সংৰক্ষণ নকৰে। মাটি সংৰক্ষণ কৰাটো আমাৰ অতি প্ৰয়োজন হৈ পৰিছে। আৰু অসমৰ ইনাৰ লাইন পাৰ্মিটটো অতি প্ৰয়োজন হৈ পৰিছে। আজি অৰুণাচলত চাকমাসকল তাৰ পৰা গুচি আহিল। সেই চাকমাসকল এতিয়া ক'লৈ যাব? অৰুণাচলত থাকিব নোৱাৰে। সেই চাকমাসকল ক'লৈ গ'ল এতিয়া? নিশ্চয় আমাৰ ইয়াতে আছে, আমি গমেই পোৱা নাই। তে হিন্দুৰ নামত যিখিনি এতিয়া অত্যাচাৰ হৈছে বাংলাদেশ, তেওঁলোক ক'লৈ যাব? আমাৰ ইয়ালৈকে আহিব। তাততো প্ৰায় 1.5 কোটি মানুহ আছে। গতিকে এতিয়া নতুনকৈ যদি এনেকৈ ধৰণৰ প্ৰব্ৰজন হৈ থাকে দেশী বা বিদেশীয়ে, গতিকে ইয়াৰ থলুৱা জনগোষ্ঠী, সি তালিকা বহিৰ্ভূত জনজাতিয়ে হওক, মৰাণ, মটক, চুতীয়া, কোচ, ৰাজবংশী, কলিতা, কেওট, গোহাঁই, মহন্তলৈকে যিখিনি আমাৰ থলুৱা আছে নামঘৰ সংস্কৃতি, আৰু যিখিনি তালিকাভুক্ত বড়ো কছাৰীয়ে হওক বা মিৰি মিচিঙেই হওক বা যোনেই ৰাভাই হওক, এই সকলোবিলাকেই আজি অসুৰক্ষিত অনুভৱ কৰিছে। এই সকলোকে সুৰক্ষিত কৰোৱাৰ স্বাৰ্থত আমি গোষ্ঠী সংঘৰ্ষ পৰিহাৰ কৰিব লাগে। বৃহত্তৰ অসমৰ কথা আমি যিটো লাচিত বৰফুকনে কৰিছিল, আহোম ৰজাসকলে কৰিছিল, যিটো শংকৰদেৱে কৰিছিল, যিটো চিলাৰায়ে কৰিছিল, যে সেই আমাৰ বড়ো অসমৰ যিখন অসমীয়া জাতি ৭১ চনৰ আগত আমাৰ যিখিনি মানুহ আহিলে, সেই NRCখনেৰে আমাক সকলোকে সম অধিকাৰেৰে মাটিখিনি সংৰক্ষণৰ ব্যৱস্থা নকৰে। মাটি আকৌ ভূমিতে এটা আইন আছে আমাৰ অসমত, আপোনালোকে এইটো জানি থ'লে ভাল হ'ব। আমাৰ যিসকল আমোলাতন্ত্ৰ আছে, DC বা SDC বা এওঁলোকক যিখিলে মাটিৰ কাৰবাৰ কৰে, এটা আইনৰ দফা আছে, তেওঁলোকে যদি ভুল কৰে তেওঁলোকৰ কোনো পানিছমেণ্ট নাই। ইচ্ছাকেইটা ভুল কৰিলেও পানিছমেণ্ট নাই। সেই আইনখন আজিলৈকে সংশোধন কৰা নাই। কিয় সংশোধন নকৰে? কাৰণ এইটো বহুজাতিক নিগমৰ হয়তো প্ৰেছাৰ থাকে, এইবিলাক সংশোধন কৰিব নিদিয়ে। তেওঁলোকৰ নামত তেওঁলোকে অবৈধভাৱে কাম কৰিবৰ কাৰণে সুযোগ ৰাখি থয়। আজি আভেকশ্যন হৈ আছে, ভাল কথা। আমি কৈ আছোঁ যে ফৰেষ্টৰ মাটিবিলাক সংৰক্ষিত, তাত বেদখল কৰিবলৈ পালে কেনেকৈ? কাৰ দিনত বেদখল কৰিছে? সেই অফিচাৰবিলাকক একশ্যন নলয়। আজি আকৌ বেদখল মুক্ত কৰিলে, কাইলৈ আকৌ তালৈ যাব। যিসকল অফিচাৰৰ দিনত তাত বহিছিল সেইসকলৰ ওপৰত যদি একশ্যন লয়, বা যদি তেনেকুৱা কিবা আইন আছে যে যিসকল অফিচাৰৰ দিনত এনেকৈ সংৰক্ষিত মানুহ বেদখল কৰিব, সেই অফিচাৰসকলৰ সমানে দোষী হ'ব আৰু তেওঁলোকৰ পানিছমেণ্ট হ'ব। তাৰ আইন কৰি দিলে কোনো অফিচাৰ তাত বহিবলৈ নিদিব। গতিকে এনেধৰণৰ কিছুমান সুৰুঙা আইনত ৰাখি থয়, যিটো ব্যুৰ'ক্ৰেটৰ যোগেদি। অসমৰ ভাৰতবৰ্ষৰ সংবিধানত প্ৰাইম মিনিষ্টাৰ আৰু মুখ্যমন্ত্ৰী এই দুজন অতি পাৱাৰফুল। তেওঁলোকে মতা মানুহ মাইকী কৰিব নোৱাৰে, মাইকী মানুহ মতা কৰিব নোৱাৰে। বাকীসকল বহুত IAS IPS অফিচাৰ মন্ত্ৰীকে নামানে কথা। কিয় নামানে? কাৰণ পাৱাৰটো আমাৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক দি থৈছে। গতিকে এনেধৰণৰ বহু কথা আছে, যি কথাৰ কাৰণে আজি আমাৰ নতুন সমাজখন আমাৰ পংগু হৈ গৈছে। সেইকাৰণে আমাৰ যিবিলাক সংগঠন আছে, ছ'চিয়েল অৰ্গেনাইজেশ্যন, আমাৰ যদি অসম চুক্তিখন ৰূপায়ণ হ'লহেঁতেন, অসম চুক্তিখন যদি ৰূপায়ণ হ'লহেঁতেন, তেতিয়া সদৌ অসম ছাত্ৰ সন্থা, আৰু আজি কি হৈছে? ৰূপায়ণ নোহোৱাৰ কাৰণে মটক ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, কোচ ছাত্ৰ সন্থা, আহোম ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, এইবিলাক বিভিন্ন ছাত্ৰ সন্থা কৰি পেলাই নিজৰ জনগোষ্ঠীৰ কাৰণে কৰি এতিয়া অনৈক্যৰ বিপৰীতে আকৌ আমি ঐক্য হ'ব লাগিব। আমি সকলো কিন্তু মনত ৰাখিব অসমীয়া, ইয়াত যদি ভূমিকম্প হয় তেতিয়া কিন্তু আমি সকলো এফেক্টেড হ'ম। ইয়াত যদি বানপানী হয় তে আমি সকলো কিন্তু এফেক্টেড হ'ম। সেইকাৰণে ৭১ চনৰ অসম চুক্তি আৰু 6 ক্লজ, অসম চুক্তিৰ 6 ক্লজ ৰূপায়ণ কৰাটো অতি দৰকাৰ, আৰু সেইটো কোনো চৰকাৰে নকৰে। এই কাৰণে বন্ধুসকল, এই কথাবিলাক আমি মনলৈ আহিছে। এতিয়া আমি যিবিলাক আমাৰ সংগঠন আছে, জনগোষ্ঠীয় সংগঠন, আমি এটা কথা আমি চবেই গুৰুত্ব দিব লাগে। প্ৰথম, স্বাস্থ্য ৰক্ষা, আমাৰ ভৱিষ্যত প্ৰজন্মক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব লাগিব। সেইকাৰণে যিবিলাক জাংক ফুড ওলাইছে, বহুজাতিক নিগমে যিবিলাক খাদ্য উলিয়াইছে, যিবোৰ স্বাস্থ্যৰ কাৰণে অপকাৰী, সেইবোৰ খোৱাৰ পৰা অলপ বিৰত থকাত আপোনালোকে কনচিয়াছ কৰক। পাম অইল দি বনাইছে, ট্ৰেন্স ফেট দি বনাইছে, যাৰ কাৰণে হাৰ্ট এটেকে বেমাৰ আজাৰ বাঢ়িছে। গতিকে বেমাৰ আজাৰ নহ'বৰ কাৰণে সুস্থ শৰীৰ, শাৰীৰিক যিটো পৰিশ্ৰম আমাক দৰকাৰ, মানসিক যিটো পৰিশ্ৰম আমাৰ দৰকাৰ, গতিকে নিজক সুস্থ থাকিব লাগিব। আৰু অকল নিজে খাবলৈ পালেই নহ'ব, কেনেকৈ স্বাৱলম্বী হ'ব, শৰীৰ সুস্থ ৰাখক। হেল্থ জিৰ' ইজ এভৰিথিং জিৰ'। গতিকে হেল্থ আপুনি ঠিক কৰক। আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ মেক্স এ মেন হেল্ডি ৱেল্ডি অনেষ্ট। তাৰপিছত আপুনি অকলে খাবলৈ পালে নহ'ব, আপুনি কাষৰজন মানুহক খোৱাৰ কথা ভাবক।
আপুনি অকলে স্বাস্থ্যৱান নহয়, আনজনকো স্বাস্থ্যৱান হয়। আমাৰ মাজত যিবিলাক ড্ৰাগ আসক্ত এইবোৰ আমি নিৰ্মূল কৰিব লাগিব। আমাৰ ভিছন এক হ'ব লাগিব যে আমি ৭১ চনৰ চুক্তি অনুসাৰে গোটেইবিলাক আমি থলুৱা জনগোষ্ঠী বা আমাৰ প্ৰব্ৰজিত জনগোষ্ঠী বা দেশী বিদেশী যিমানবিলাক আমি ৭১ চনৰ মতে আছোঁ, সকলোকে আমি একগোট কৰি সকলোকে স্বাস্থ্যৱান কৰি তুলিব লাগিব। এখন গোটেই মাটিখিনি সংৰক্ষণ কৰিব লাগিব। আৰু আমি আমাৰ সমাজৰ পৰা যিবিলাক আসুৰিক শক্তি আছে সেইবিলাক আমি নাইকিয়া কৰিব লাগিব। সেইকাৰণে আমাক ধৰ্ম লাগিব। ধৰ্ম মানে হ'ল পবিত্ৰ। ধৰ্মত যি ধৰ্মত পবিত্ৰতা নাই, যি ধৰ্মত দয়া নাই, যি ধৰ্মত মমতা নাই, যি ধৰণত সম অধিকাৰ নাই, সমান নিস্বাৰ্থভাৱে সেৱা কৰিব লাগিব। আৰু নিস্বাৰ্থ মানে পবিত্ৰভাৱে ন্যায়ভাৱে যদি অন্যায় কৰোঁ তেতিয়াহ'লে তেওঁ সদায় দেখি আছে ভগৱান। আমি কোনো সদায় জীয়াই নাথাকোঁ। যিসকলে ধৰ্মত বিশ্বাস কৰে আমাৰ মৃত্যু কিন্তু অৱশ্যম্ভাৱী। কোনো যিমান পাৱাৰফুল নহওক এদিন মৰিবই লাগিব, এদিন বুঢ়া হ'বই লাগিব। জন্ম, ব্যাধি, মৃত্যু এইকেইটা থাকিবই। মই এই কথাখিনি এইকাৰণেই ক'লোঁ যে অলপতে কাৰ্বি আংলঙৰ এইটো গোষ্ঠী সংঘৰ্ষ দেখিলোঁ। সিদিনাখন আমাৰ কোকৰাঝাৰত এইটো গোষ্ঠী সংঘৰ্ষ দেখিছোঁ, 83টো দেখিছিলোঁ আৰু মাজে মাজে এইবিলাক দেখিছোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত দেখিছিলোঁ বা পৃথিৱীৰ বিভিন্ন ৰাজ্য, অসমত ইমান হোৱা নাছিল। গতিকে এইবিলাক পৰিহাৰ কৰিব লাগে, মানৱতাৰ জয় হ'ব লাগে। আজিলৈ ইয়াকে ক'লোঁ, ধন্যবাদ।